ओके जाओ रोल कैमरा हो गया बहुत বেছি ভাগৰ লাগিছে বসন্তি গিৰি গ'ল আইদা কেনে খবৰ হা খবৰ কেনে কি চাইকেল চলাই যাওঁ কেও পানী এখন দলং যাবনে চাওক পথাৰৰ মাজে মাজে চলাই আছোঁ চাইকেল নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আজি ভিডিঅ'টো একদম ধামাকা হ'বলৈ গৈ আছে কিয় ধামাকা বুলি কৈছোঁ আপোনালোকে চাই থাকিব আচলতে মই আজি উপস্থিত আছোঁ মোৰ নিজৰ ঘৰত অৰ্থাৎ ধেমাজি গোগামুখত আৰু মই ওলাই আহিছিলোঁ ঘৰুৱা কিবা কাম এটাত ঘৰত কাম চলি থকাৰ কাৰণে মই ওলাই আহিছিলোঁ গোগামুখ চাৰিআলিলৈ আৰু মোৰ লগত আহিছিল তাই কিয় হৈ আছে তাইক আনিলোঁ মোৰ লগত আহোঁতে বাইকতে টোপনি গুচি গ'ল মই গমেই নাপাওঁ তাৰপিছত আহি আপোনালোকক আৰু এটা ছাৰপ্ৰাইজ এতিয়া দেখাবলৈ সুবিধা পাই গ'লোঁ তাই শুই যোৱাৰ কাৰণে মানে ছাৰপ্ৰাইজটো হ'ল গোগামুখ চাৰিআলিত আমাৰ এখন নতুনকৈ হোটেল খুলিছে আৰু হোটেলখনতে আমি এতিয়া বৰ্তমান শুই আছোঁ গতিকে আপোনালোকক হোটেলখন দেখুৱাৰ এটা সুবিধা পাম ব'লক আমি হোটেলখন চাই আহোঁ আৰু এইখনে হৈছে আমাৰ হোটেল আৰু আমাৰ তাই শুই আছে ইয়াত আৰু যিহেতু তাইক ইয়াতে খুৱাই থ'ব নোৱাৰি গতিকে যিকোনো পৰ্যায়ৰে হ'লেও তাইক লৈ যাব লাগিবই গতিকে তাইক ঘৰলৈ লৈ যাওঁ আৰু ঘৰত লগ পাওঁ আপোনালোকক আৰু ফাইনেলি আহি পালোহি ঘৰ এইখনে আমাৰ ঘৰ আৰু মোৰ পিছফালে আছে হেপী হাই কৰি হাই আৰু বহুত দিনৰ মূৰত যিহেতু ঘৰলৈ আহিছোঁ সেইবাবে মই এতিয়া যাম পথাৰলৈ আপোনালোকক আমাৰ পথাৰ দেখাই আছোঁ আমাৰ ঘৰৰ পৰা পথাৰ প্ৰায় 5 কিলোমিটাৰমান দূৰত কিন্তু এটা কথা হৈছে যে 5 কিলোমিটাৰ দূৰৰ পৰা আমি ধান কেনেকৈ আনো যিহেতু পথাৰ আমাৰ ঘৰৰ পৰা 5 কিলোমিটাৰ দূৰত অবভিয়াছলি গাড়ী নহ'লে চাইকেলতেতো আনিব কিন্তু নহয় 5 কিলোমিটাৰ দূৰৰ পৰা কান্ধত ভাৰ বুকি লৈ আহে ধান গতিকে ব'লক আমাৰ পথাৰ দেখুৱাম আৰু কেনেদৰে যাওঁ কোনফালেদি আমি যাওঁ সকলোবোৰ দেখুৱাই আছোঁ যিহেতু মই যাম এতিয়া পথাৰ গতিকে কাপোৰটো অলপ সলাই মেলি লওঁ আৰু কাপোৰ সলাই মেলি মই ৰেডি বেছি ধুনীয়াকৈ ওলাব নেকি বাৰু পথাৰলৈ যিহেতু হেণ্ডচম মানুহ নহয় জানো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মই ভটভটিলৈ ওলালোঁ পথাৰলৈ বুলি আজি বহুত বছৰ মূৰত চাইকেল চলাইছোঁ পথাৰলৈ যোৱাৰ ৰাস্তাৰ নমুনা চাওক পানী এখন দলং যাবনে আৰু পেডেল মাৰি এয়া পথাৰ পামহি আৰু এয়া চাওক বাঁহ বাৰীৰ মাজে মাজে গৈ আছোঁ পেডেল মাৰি ঐ ভণ্টি চাইকেল চলাই যাওঁ কেও পদূলি হেৰি গান গাই চাইকেল চলাই থাকিলে নহ'ব ব'লক চিধা গৈ থাকোঁ আপোনালোকক মই কৈছিলোঁৱে আগতে যথেষ্টখিনি দূৰ আছে পথাৰলৈ ভাগৰ লাগি গৈছে গৈ এয়া চাওক পকা ধানৰ মাজে মাজে সৰু সৰু আলিত মই চাইকেল চলাই আছোঁ চাওক চৌদিশে সোণালী চবফালে ধান এইফালে কাটিলেই এইফালে আছে কিন্তু কেনেকৈ দেখাওঁ এখন হাতে চাইকেল চলাই আছোঁ আৰু এখন হাতে ভিডিঅ' কৰি আছোঁ চাওক পথাৰৰ মাজে মাজে চলাই আছোঁ চাইকেল চাৰিওফালে ধান শুন এই পকা ধানৰ মাজে মাজে সৰু সৰু আলি বহুত বেছি ৰ'দ আৰু বহুত বেছি ভাগৰ লাগিছে বসন্তি গিৰি গ'ল তাৰো চাগে ভাগৰ লাগিছে ময়ো অকণমান তাৰ লগতে মই অকণমান শুয়ে লওঁ অকণমান ভাগৰ মাৰি লওঁ আৰু
ধানটো আহি গৈছে আগত অলপ ভাগৰ মাৰি লওঁ আৰু কথা ক'বলৈ শক্তি নাই আৰু 5 মিনিটমান জিৰণি লৈ ল'লোঁ এতিয়া আকৌ যাওঁ ইয়াৰ পৰা আৰু বেছি দূৰ নাই আৰু প্ৰায় 1-1.5 কিলোমিটাৰমান আছে তাৰপাছত আমাৰ পথাৰ আমি পাই যাম গতিকে উঠো মই ইয়াত বসন্তীও পৰি আছে বসন্তী উঠ बसंती उठ ईद व्यूअर्स के सामने मुझको इज्जत मत देना एया बसंती को उठालो एतिया আকৌ সিধা সিধি যাম পথাৰলৈ মানে গোটেইখনটো পথাৰ কিন্তু আমাৰ পথাৰখন পাবলৈ এতিয়া 2 কিলোমিটাৰ মানে 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ বাকি আছে গতিকে বলক আমি যাত্ৰা আৰম্ভ কৰো আমি গৈ আছো এতিয়া পথাৰলৈ আৰু এটা জমনি কথা হ'ল আজি 5 বছৰমান মূৰত মই আহিছোঁ মই পথাৰলৈ আৰু নিজৰ পথাৰখনলৈ বুলি আহিলোঁ গম নাপাওঁ যে আৰু মাটি লৈ থৈছিলে আৰু তাতো খেতি কৰিছে আৰু এতিয়া ধান কঢ়িয়াবলৈ গৈ আছোঁ সেইখিনি মাটি আৰু মই সেইখিনি চিনি নাপাওঁ গতিকে ফোনটো কৰি গম পালোঁ ক'ত আছে এতিয়া আকৌ তালৈ যাব লাগিব মানে আৰু মোৰ ৰাস্তা দীঘল হৈ আছে কিন্তু মোৰ কোনো চিন্তাৰ কাৰণ নাই মোৰ লগত আছে বসন্তী আৰু এই বসন্তীক লৈ গৈ দেখুৱাই আছোঁ আপোনালোকক পথাৰ মই আৰু মোৰ চাহ যিহেতু মই নিজে চাইকেল চলাই আছোঁ নিজে ভিডিঅ' কৰি আছোঁ এখন হাতেৰে গতিকে নিজকতো দেখুৱাব নোৱাৰোঁ এয়া চাই লওক এয়া ধানৰ মাজে মোৰ চাহটো গৈ আছে এই চাহটোৱে মোক আপোনালোকে চাব পাৰিব এয়া মই চাইকেল চলাই আছোঁ চাওক এয়া মই চাইকেল চলাই আছোঁ পকা ধানৰ মাজে সৰু আলিত এয়া চাওক এয়া আইতা কেনেকুৱা খবৰ হা খবৰ কেনে চিনি পোৱা নাই বেলেগ হৈ গ'লো কি কৰিব এতিয়া খবৰ কেনে হা ফটো উঠাই আছে আপোনাক খবৰ কওকচোন গান এটা গাওকচোন যি গাওকচোন ডিস্কো ভণ্টি নাচিবা গাওকচোন কিবা এটা গাওকচোন বেলেগ হ'লো নেকি একে আছে দেখোন নাই হোৱা বেলেগ হ'লো কেনেকুৱা বেলেগ হ'লো সঁচাকে ইমান বেলেগ হ'লো ৰে ককা কেনে খবৰ এনেকৈ ফটো উঠিলে নেকি কেনে খবৰ কওকচোন হা কিমান ভাল হা কঁকালৰ বিষ এই বয়স হোৱাই নাই আকৌ কঁকালৰ বিষ হ'লেই ধুনীয়া হ'লো নেকি আইতা ক'লে কওকচোন কি হ'লো মই সঁচাকে থেংক ইউ আৰু এইফালেদি যাব লাগিব আমি পথাৰলৈ মানে এই আইতা আৰু ককা একদম বৰ মৰমৰ ককা আৰু আইতা বৰ্তমান এইখন ঘৰ পকী হৈছেগৈ কিন্তু 5 বছৰ আগত এখন ঘৰ একেবাৰে পকী নাছিল পুৰা খেৰৰ ঘৰ আছিল সেইখন ঘৰ কিন্তু বেছি মিছ কৰোঁ এতিয়া যেনেকুৱা এখন ঘৰ দেখিছোঁ সেইখন ঘৰলৈ মনত পৰি গৈছে ককাও পকা ঘৰ বনালে আৰু ন চিমেণ্ট কিনিবলৈ পইচা নাই হা চিমেণ্ট কিনিবলৈ পইচা নাই এই পইচা আহিব এতিয়া ৰ'ব আপোনাৰ একাউণ্ট নাম্বাৰটো কৈ দিয়ক পইচা দিব আপোনাক মই কঢ়িয়াবলৈকে নাই তোৰে নিয়া নাই ক'ত নিছোঁ আমি আমাৰ ঘৰত নাই আপোনাৰ বিয়া সঁচাকৈ দেই ভাইটি মই খঙত এই যে ককা আৰু আইতাক দেখিলে আজি ময়ো প্ৰায় 5 বছৰমানৰ পাছত লগ পাইছোঁ দেখি বোলে মোক চিনিয়ে পোৱা নাই ইমান সলনি হ'লোঁ নাজানো কিমান সলনি হ'লোঁ 5 বছৰ আগত আপোনালোকে হয়তো মোক দেখা নাই গতিকে কিমান সলনি হ'লোঁ কি কথা নাজানো বাকী তথাপি আইতা আৰু ককা বহুত মৰমৰ কিয়নো এই যে আপুনি ঘৰখন দেখিছে এই ঘৰখনৰ এই পদূলিটোৰেদি আমি পাৰ হৈ যাব লাগে আমাৰ পথাৰলৈ যিহেতু আমি বহু বছৰ পাৰ কৰি আহিছোঁ ককা আইতাৰ লগত ককা আইতা আমাৰ নিজৰ দৰে হৈ পৰিছিল আৰু বহুত মৰম কৰে ককা আইতাহঁতে বহুত মৰম কৰে লগ পাই বহুত বেছি ভাল লাগিল গতিকে বলক আমি ভিডিঅ'টো কণ্টিনিউ কৰোঁ আৰু ভটভটিখন আমি ইয়াতে থৈ যাব লাগিব এইফালে দিয়া দেখছানে ৰাইজ কেনে ৰাস্তা দি যাব লগা হৈছে এইফালে চাওক
চিধা হৈ আহিব লাগিব নহয় ইমান সৰু ৰাস্তা সোমাইছে এয়া এভাৰ আৰু এইটো এটা ভাৰ আছে ইয়াৰ ওপৰত এটা লগাই দিয়া হ'ব এইডালক কয় বিৰিয়া আৰু যোনডাল এডাল বান্ধিছে এডালক কয় তমাল বাঁহেৰে প্ৰস্তুত হয় আৰু এই ভাৰটো কি বুলি কয় বেলেগকৈ নাজানো ভাৰ বুলি কওঁ এভাৰ বুলি বাকী মই নাজানো জনসকলে কমেণ্ট কৰি জনাই দিব এয়া ডাঙৰি কৰি আহিছে ইমান কষ্ট কৰিছা বছৰেকৰ মূৰত এবাৰ নহয় জানো আজি প্ৰায় 5 বছৰমানৰ পিছত এয়া ভাৰ দাঙিছোঁ চাওক আগত এয়া পিছত এয়া এটা বহুত ধুনীয়া আও এয়া চাওক ইমান সৰু ৰাস্তা ইয়াৰ মাজেদি নিব লাগিব এতিয়া আগলৈ আগলৈ আহক দেখি পাই গৈ আছো এটা মোবাইলত কেমেৰা ভিডিঅ' কৰি আছো যিহেতু আমি ইয়াৰ পৰা চাইকেলত নিম গতিকে ইয়াত আমি গেডাৰিং কৰি লৈছোঁ আৰু আনিবলগীয়া আছে আনি লওঁ এয়া আমি লৈ আহিলোঁ ইয়ালৈকে এয়া চাওক ঘামি গ'লোঁ আৰু এয়া তামোল চুবাই ছেকেণ্ডটো টিপ লৈ গৈ আছোঁ গেডাৰিং কৰা জেগালৈ তাৰ পাছত লৈ যাম চাইকেলত ঘৰলৈ কষ্ট হ'ব পাৰে কিন্তু মজা এটা আছে বঢ়িয়া মজা এটা আছে আপোনালোকে যদি সুবিধা পায় কেতিয়াবা এবাৰ দাঙিবলৈ চেষ্টা কৰিব ৰ'ব আগফালে আপি এটা আহি আছে দেখছা ভিডিঅ' কৰাৰ চক্কৰতে আপোনালোক আপি দেখিলোঁ নে পথাৰলৈ শেষ হোৱাৰ লগে খানা লৈ গৈছে চাগে আৰু এয়া ফাইনেলি আমি ঘৰ পালোহি চাইকেলৰ পৰা ভাৰবোৰ নমালৈ সাঁচৰি আছে আৰু আমি এয়া আমি ভঁৰালত ভাৰবোৰ থলোঁ আৰু ফাইনেলি ঘৰ আহি পালোহি যিমানখিনি সম্ভৱ আপোনালোকক দেখাবলৈ ট্ৰাই কৰিলোঁ আৰু বহুত বছৰৰ মূৰত যিহেতু এনেকুৱা এটা পৰিৱেশ পাইছোঁ সেইকাৰণে সেই সুযোগকণ মই হেৰুৱাব নোখোজিলোঁ কাৰণে কামলৈ গুচি গ'লোঁ আচলতে নগ'লেও হৈ গ'লহেঁতেন তথাপিও ভাল লাগিল বহুত বেছি ভাল লাগিল আৰু ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব আৰু নতুনকৈ যদি মোৰ চেনেলটোত আহিছে ছাবস্ক্ৰাইব কৰিব এনেও মোৰ ছাবস্ক্ৰাইবাৰ বহুত কম বাৰু আপোনালোকে দেখিছে চাগে 1 পইণ্ট কিবা এটা আছে গতিকে আপোনালোকে যদি মৰম দিয়ে তেনেহ'লে ভিডিঅ' বনাই যোৱাত অলপ সাহস পাওঁ গতিকে লাইক কৰক কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক বাই